ছাত্ৰ-ছাত্ৰীসকল এতিয়ালৈকে মই তোমালোকক গসাগু উলিওৱাৰ যিকেইটা নিয়ম মই শিকালোঁ তাৰ ভিতৰত কি আছিলে যে উৎপাদকৰ সহায়ত সাধাৰণ উৎপাদক নিৰ্ণয় কৰি গসাগু নিৰ্ণয় কৰা। তাৰপিছত মই তোমালোকক শিকালোঁ পূৰ্ণ উৎপাদক নিৰ্ণয় কৰি গসাগু উলিওৱা। তাৰপিছত শিকালোঁ চুটি হৰণ পদ্ধতিৰে গসাগু নিৰ্ণয় কৰা। ঠিক আছে, আৰু আজি মই তোমালোকক শিকাম হৰণ পদ্ধতিৰে গসাগু উলিওৱা। হৰণ পদ্ধতিৰেনো কেনেকৈ গসাগু উলিয়াব পাৰি সেই বিষয়ে মই তোমালোকক শিকাম। এই পদ্ধতি তোমালোকে বৰ্ডত দেখিবলৈ পাইছা দুটা সংখ্যা 45 আৰু 63 হয়নে? এই পদ্ধতিটোত হৰণ কৰোঁতে কি কৰা হয় যে সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ কৰিব লাগে। এই হৰণটো আচলতে কেনেকৈ কৰে মই বৰ্ডত তোমালোকক এটা দেখুৱাই দিম, ভালকৈ মন কৰি থাকিবা দেই। চোৱা 63 45 মন কৰিবা ইয়াত 63 টো 63টো কি হয় ভাজ্য আৰু 45টো কি হয় ভাজক। ঠিক আছে, এবাৰ দিব পাৰিম কাৰণ দুবাৰ দিলে ডাঙৰ হ'ব 45। এতিয়া আমি বিয়োগ কৰিব লাগিব 13 5 গ'ল কিমান হ'ব 8 আৰু 5 4 গ'ল 1 হ'ব হয় নহয়? এতিয়া মন কৰা এটা কথা মন কৰি থাকা, ইয়াত যে 18টো পাইছোঁ এই 18টো কি হয় আচলতে এই 18টো বাকী ওলাইছে হয় নহয়? 18টো হৈছে বাকী। এতিয়া এই বাকীটোৰে এইটো হ'ল প্ৰথম ভাজক হয়নে? এই বাকীটোৰে প্ৰথম যিটো ভাজক আছে এই প্ৰথম ভাজকটোক আমি পুনৰ কি কৰিব লাগিব এতিয়া হৰণ কৰিব লাগিব। এই বাকীটোৰে প্ৰথম যিটো ভাজক আছিলে চোৱা এই ভাজকটোক মই এতিয়া হৰণ কৰিম। ঠিক আছে, এতিয়া 18ৰে যদি মই দুবাৰ দিওঁ হ'ব 36, 36 হ'ব, তিনিবাৰ দিলে বেছি হ'ব গতিকে দুবাৰ দিব লাগিব, দুবাৰ দিলে কিমান হ'ব 36। এতিয়া কি হ'ব মই বিয়োগ কৰিব লাগিব। ঠিক আছে, বিয়োগ কৰিলে কি হ'ব 15 6 গ'ল 9 আৰু এতিয়া কি হ'ব এই যিটো তোমালোকে বাকী দেখিছা ইয়াত এইটো হ'ল দ্বিতীয় ভাজক হ'ব এইটো, গতিকে এই 18টো আনিব লাগিব ইয়াত আৰু 9টোৰে মই হৰণ দিলে 2 9 গুণ কি হ'ব 18 আৰু শেষত যিটো ভাজক থাকিব শেষৰ ভাজক কি পালোঁ দেখিছাই 9 পালোঁ আৰু এইটোৱে হ'ব গসাগু। এতেকে নিৰ্ণেয় গসাগু কি হ'ব 9, উত্তৰ 9 হ'ব। পুনৰ বুজাই দিছোঁ চোৱা, আমি 45ৰে 63ক কি কৰিছিলোঁ হৰণ কৰিছিলোঁ, এবাৰ গ'ল 45 বহিলে আৰু বহাৰ পিছত বাকী ওলালে কিমান 18। এই 18টো হৈছে 18টোৰে এই প্ৰথম যিটো ভাজক সেই ভাজকটোক কি আছিলে প্ৰথম ভাজকটো 45, 45ক হৰণ কৰিলোঁ, হৰণ কৰি দুবাৰ দিলোঁ 36 হ'ল, পুনৰ 9 বাকী ওলালে। এই 9টোৰে এই যিটো ভাজক আছিলে দ্বিতীয় ভাজক এই দ্বিতীয় ভাজকটোক আমি কি কৰিলোঁ ভাজ্যৰ স্থানলৈ আনি হৰণ কৰিলোঁ, 9 দুগুণ কি হ'ল 18 আৰু শেষত যিহেতু মিলি গ'ল ইয়াত শেষত থকা এই শেষৰ যিটো ভাজক এই শেষৰ ভাজকটোৱে কি হয় গসাগু হয়, গতিকে গসাগু কি পালোঁ 9। আৰু এটা দেখুৱাই আছোঁ ভালকৈ চাই থাকা। ধৰি লোৱা 714 আৰু 924 এই সংখ্যা দুটাৰ মই হৰণ পদ্ধতিৰে গসাগু উলিয়াম। মন কৰি থাকা 924 আৰু 714। 924টো কি হৈছে ইয়াত ভাজ্য, 714টো ভাজক, এবাৰ দিব লাগিব, এবাৰ দিলে কিমান হ'ব 714। এটা বিয়োগ কৰিম 4 4 গ'ল 0, 2 গ'ল 1, 9 7 গ'ল হ'ল 2, 210টো কি ওলালে বাকী। আৰু ইয়াৰ আগতে দেখুৱাই দিয়াৰ আগতে এই বাকীটোৰে মই এতিয়া এই প্ৰথম যিটো ভাজক প্ৰথম ভাজকটোক হৰণ কৰিম, মানে প্ৰথম ভাজকটো পুনৰ আহিব এইটো স্থানলৈ মানে ভাজ্যৰ স্থানলৈ আহিব। এই বাকীটোৰে প্ৰথম ভাজকটোক হৰণ কৰিবলৈ যোৱা মানে এই প্ৰথম ভাজকটো কাৰ ঘৰলৈ আহিলে ভাজ্যৰ স্থানলৈ আহিলে। ঠিক আছে, এতিয়া হৰণ কৰিম চোৱা ইয়াত আছে 714, 210ৰে যদি মই হৰণ কৰোঁ কেইবাৰ দিব লাগিব, তিনিবাৰ দিলে 630 হ'ল। ইয়াত মই দেখুৱাই দিছোঁ বাৰু, যদি 4বাৰ দিওঁ কি হ'ব
840 নবহে কেইবাৰ দিব লাগিব 3বাৰ হয়নে 3বাৰ দিলে হ'ব 630 ভালকৈ চাই থাকা দেই আচ্ছা এতিয়া মই বিয়োগ কৰিম 4 নামিলে 1 ধাৰ কৰিলোঁ 11 3 গ'ল কি হ'ব 8 ইয়াত হ'ল 84 ঠিক আছে এতিয়া কি কৰিব লাগিব এই 210টো কি আছিলে এই 210টোক আমি ইয়ালৈ আনিব লাগিব এতিয়া দ্বিতীয় ভাজক আছিলে 210 এই দ্বিতীয় ভাজকটোক পুনৰ আমি ভাজ্যৰ স্থানলৈ আনিলোঁ দেখিলাতো আৰু এই 84টোৰে আমি পুনৰ হৰণ কৰিম যদি 84টোৰে হৰণ কৰোঁ কেইবাৰ দিব লাগিব 3বাৰ দিলে 12 2 কলা 1 24 1 25 যদি দুবাৰ দিওঁ 8 8 2 16 3বাৰত বেছি হৈছে গতিকে কেইবাৰ দিব লাগিব দুবাৰ দিলে হ'ব 2 4 গুণ 8 2 8 গুণ 16 168 ভালকৈ চাই থাকিবা এতিয়া বিয়োগ কৰিম 10 8 গ'ল কিমান হ'ব 2 1 ধাৰ কৰা 11 6 গ'ল কি হ'ব ইয়াত 10 8 গ'ল 2 ইয়াত 0 আছে 10 6 গ'ল 4 42 হয়নে 1 ধাৰ কৰিলোঁ ইয়াত 10 8 গ'ল 2 ইয়াত থাকিল 0 2 পৰা 1 ধাৰ কৰিলোঁ 10 6 গ'ল 4 ঠিক আছে বাকি হ'ল 42 এতিয়া তোমালোকে বুজি পাইছাই চাগে কি কৰিব লাগিব এই যেটো 84 আছিলে পুনৰ ভাজকৰ ঘৰলৈ ভাজ্যৰ স্থানলৈ আহিলে চোৱা এতিয়া মই 42 ৰে যদি হৰণ কৰোঁ যদি মই দুবাৰ দিওঁ 2 2 গুণ 4 2 4 গুণ 8 মিলি গ'ল মিলি যোৱাৰ পিছত শেষৰ যেটো ভাজক থাকে সেই শেষৰ ভাজকটোৱে হৈছে গসাগু তাৰ মানে বুজি পাইছা গসাগু কিমান 42 ঠিক আছে এটাকে নিৰ্ণয় গসাগু হ'ব 42 ঠিক এই ধৰণে কৰিব লাগিব দেই আৰু এটা চোৱা পুনৰ মন কৰা 132 144 আৰু 156ৰ হৰণ পদ্ধতিৰ সহায়ত আমি গসাগু নিৰ্ণয় কৰিব লাগিব ইয়াত তিনিটা সংখ্যা আছে ইয়াৰ আগৰবোৰ দুটা সংখ্যা আছিল হয় না ইয়াত আছে তিনিটা সংখ্যা একেলগে হৰণ কৰিব নোৱাৰি আমি দুটা দুটাকে লৈ পেলাই হৰণ কৰিব লাগিব ঠিক আছে আমি দুটা সংখ্যা লৈ পেলাই হৰণ কৰিব লাগিব ভালকৈ মন কৰি থাকিবা প্ৰথমতে মই 132 আৰু 144 লম ঠিক আছে ইয়াত লিখিব লাগিব 132 আৰু 144ৰ গসাগু ঠিক আছে এতিয়া 144 বহিব ভাজ্যৰ স্থানত আৰু 132 হ'ব ভাজকৰ স্থানত ঠিক আছে এটা হৰণ কৰিম এবাৰ দিব লাগিব দুবাৰ দিলে বেছি হ'ব 132 এটা বিয়োগ কৰিম 4 2 গ'ল 2 4 3 গ'ল 1 বাকি কিমান পালো 12 হয়নে এই 12টোৰে এতিয়া 132ক পুনৰ আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তাৰ মানে এই প্ৰথম ভাজকটো এতিয়া কৰি আহিলে ভাজ্যৰ স্থানলৈ ঠিক আছে তোমালোকে ভালকৈ মন কৰা ইয়াত আছে 12 ইয়াত আছে 132 তোমালোকে এই হৰণটো কৰোঁতে ভুল নকৰিবা তিনিটা সংখ্যা একেলগে লোৱাৰ প্ৰয়োজন নাই ভালকৈ চোৱা আমি যদি দুটা অংক লওঁ হ'ব 13 12তকৈ যেহেতু 13টো ডাঙৰ গতিকে এবাৰ দিব পাৰিম ইয়াত বহিলা 12 3 2 গ'ল 1 2 নামিলে কিমান হ'ল 12 আৰু 12 কেইবাৰ যাব এবাৰ যাব ঠিক এই ধৰণে কৰিব লাগিব হৰণটো দেই ইয়াত তিনিটা সংখ্যা একেলগে লোৱাৰ প্ৰয়োজন নাই যেহেতু দুটা অংক ল'লে বাৰ গৈ আছে দেখিছাতো তেতিয়াহ'লে 132 আৰু এটাকে 132 আৰু 144ৰ গসাগু আমি কি পালো 12 এতিয়া এই 12টোৰে আৰু এটা সংখ্যা ইয়াত থাকি গ'ল 156 ঠিক আছে 12 আৰু 156ৰ আমি এতিয়া গসাগু উলিয়াম এটা বুজি পাইছা চাগে মই যে কৈছিল দুটা সংখ্যা লৈ পেলাই কৰিব লাগিব প্ৰথমতে 132 আৰু 144 ললো
132 আৰু 144 গসাগু আমি পালোঁ কিমান 12 এই 12টোৰে এতিয়া আমি 156ৰ হৰণ কৰি গসাগু উলিয়াম গতিকে লিখিব লাগিব এতিয়া 12 আৰু 156ৰ গসাগু ঠিক আছে তোমালোকে চাই থাকিবা ইয়াত বহিব 156 ইয়াত বহিব 12 এই হৰণটো পুনৰ চোৱা ইয়াত তিনিটা সংখ্যা লোৱাৰ কোনো প্ৰয়োজন নাই দুটা অংক ললেই হ'ব দুটা অংক ললে কিমান হ'ব 15 হয়নে 12 কে ডাঙৰ গতিকে এবাৰ দিলে হ'ব ইয়াত 12 5ৰ 2 গ'ল 3 6 নামিলে কিমান হ'ল 36 আৰু আমি জানো 3 বাৰ কিমান হ'ব 36 তেতিয়াহ'লে গসাগু কিমান পালো আমি 12 শেষত লিখিবা এতেকে নিৰ্ণেয় গসাগু ঠিক এই ধৰণে কৰিব লাগিব দেই